হাই গাইজ, কি খবৰ? আহি গল হোৱাটছএপৰ এটা নতুন আপডেট। আৰু আপোনাৰো যদি আপোনাৰ মোবাইলৰ হোৱাটছএপটো আপডেট দিছে তেনেহলে আপোনাৰ এই নিউজটো শুনি আপোনাৰ মাথা নষ্ট হৈ যাব। আৰু কিয় জানেনে, হোৱাটছএপ ইণ্ডিয়াই এটা নতুন ৰুল কৰিছে আৰু সেইটো হৈছে ইউ কেন অনলি শ্বেয়াৰ উইথ আপ টু 5 চেট। আৰু এইটো মানে হৈছে যে আপুনি আপোনাৰ হোৱাটছএপেৰে খালি 5টা মানুহকে আপুনি ফটো ভিডিঅ' বা আপোনাৰ কিবা লিংক আপুনি খালি 5টা মানুহকে শ্বেয়াৰ কৰিব পাৰিব, তাতকে বেছি মানুহক শ্বেয়াৰ কৰিব নোৱাৰে। আগৰ হোৱাটছএপটোত কি আছিল, আপোনালোকে 100ৰ পৰা 150টা মানুহক একেলগে যিকোনো ফটো ভিডিঅ' বা যিকোনো ভিডিঅ'ৰ লিংক আপোনালোকে শ্বেয়াৰ কৰিব পাৰিছিল। কিন্তু হোৱাটছএপে এতিয়া নতুন ৰুল কৰি দিছে যে আপোনালোকে খালি 5টা মানুহকে এবাৰত ফটো ভিডিঅ' বা লিংক আপোনালোকে শ্বেয়াৰ কৰিব পাৰিব। এবাৰত 5টা আপুনি সকলোকে শ্বেয়াৰ কৰিব পাৰিব, কিন্তু এবাৰত খালি 5টা। এনেকৈ আপোনালোকে 5টা কৰি আপোনালোকে দি থাকিব লাগিব। আৰু এইটো কিয় হৈছে জানেনে, আমি যে আমাৰ মানুহবোৰৰ মাজতে যে এইটো দি থাকো যে 5টা মানুহক শ্বেয়াৰ কৰক, 1000টা মানুহক শ্বেয়াৰ কৰক, 19টা মানুহক শ্বেয়াৰ কৰক, শ্বেয়াৰ কৰিলে আপোনালোকৰ ভাল ফল পাব, অহা ৰবিবাৰে আপোনালোকৰ ভাল কিবা এটা হ'ব, বা মোৰ কেঞ্চাৰ হৈছে আপোনালোকে যদি এইটো শ্বেয়াৰ কৰে তেনেহলে মই 1 টকা 2 টকাকৈ হোৱাটছএপৰ পৰা পাম। এইবিলাক কিছুমান ফেক নিউজ আমাৰ ভাৰতত চলি থাকে, অসমতো চলি থাকে। আৰু কেইদিনমান আগতে নীলোৎপল অভিজিতৰ কথাটো আপোনালোকে শুনিছে, এই ছচিয়েল মিডিয়াৰ কাৰণে মৃত্যু হল তেওঁলোকৰ, এই ছচিয়েল মিডিয়াৰ কাৰণে। সো হোৱাটছএপে এটা ৰুল কৰিছে যে যিকোনো নিউজ বা যিকোনো ফটো ভিডিঅ' বা যিকোনো নিউজৰ লিংক আপোনালোকে খালি 5টা মানুহকে শ্বেয়াৰ কৰিব পাৰিব। কাৰণ বহুত মানুহে এইটো মিছ ইউজ কৰে আৰু যিবোৰ কন্টেক্ট থাকে মোবাইলত চবকে দি দিয়ে, 100ৰ পৰা 150টা মানুহক দি দিয়ে আৰু তেওঁলোকেও এনেকৈ শ্বেয়াৰ কৰি থাকে। তো শ্বেয়াৰ কৰি গোটেই অসম বা ভাৰতখনতে এইটো শ্বেয়াৰ হৈ যায় আৰু মানুহে সঁচা বুলি ভাবি লয়। সো হোৱাটছএপে এইটো নতুনকৈ ৰুল কৰিছে। কিন্তু আপোনালোকে টেনচন নলব, কাৰণ আজি মই আপোনালোকৰ লগত এটা ইয়াৰ সলিউশন লৈ আহিছো আৰু আপোনালোকে কেনেকৈ 5টাতকৈ অধিক মানুহক এইটো শ্বেয়াৰ কৰিব পাৰিব। একচুৱেলি ইয়াৰ কোনো সলিউশন নাই। আপোনালোকক মই এনে কলো, আপোনালোকে খালি এটা কাম কৰিব পাৰিব, আপোনালোকক এটা সলিউশনই দিম। সলিউশন হয়, আপোনালোকৰ নতুনকৈ যদি হোৱাটছএপটো আপডেট দিছে তেনেহলে সেই হোৱাটছএপটো আপোনালোকে ডিলিট কৰি দিয়ক। ডিলিট কৰি দি কিনে আপোনালোকৰ ফ্ৰেণ্ডছ বা আপোনালোকৰ ফেমিলি মেম্বাৰ কাবাৰ মোবাইলত যদি আগৰ পুৰণা হোৱাটছএপটো যদি আছে সেইটো আপোনালোকে লৈ ল'ব পাৰে। কাৰণ সেইটোত আপোনালোকে 100ৰ পৰা 150টা মানুহকে যিকোনো ভিডিঅ' ফটো বা লিংক যিকোনো নিউজৰ লিংক আপোনালোকে শ্বেয়াৰ কৰিব পাৰিব। আৰু এইটো তেওঁলোকৰ বাবে বহুতেই প্ৰব্লেম হ'ব যিসকলে ইউটিউব চলাই আছে বা ইউটিউব চেনেল চলাই আছে। তেওঁলোকে ধৰক 100-150টা মানুহক হোৱাটছএপত বা বেছি 5টাতকৈ বেছি মানুহক ধৰক লিংক শ্বেয়াৰ কৰিব লগা হয়, বা যিকোনো মানুহ ধৰক কিছুমানৰ প্ৰব্লেম হ'ব পাৰে, যিসকলে ভাল ভিডিঅ' শ্বেয়াৰ কৰে বা ভাল নিউজ শ্বেয়াৰ কৰে তেওঁলোকৰ বাবে প্ৰব্লেম হ'ব। সো তেওঁলোকে কি কৰিব পাৰে, তেওঁলোকে পুৰণা হোৱাটছএপটো লৈ ল'ব পাৰে বেলেগৰ মোবাইলৰ পৰা, আৰু সেইটোত আপোনালোকে 100ৰ পৰা 150টা মানুহলৈকে লিংক ফটো বা ভিডিঅ' আপোনালোকে যিকোনো বস্তু শ্বেয়াৰ কৰিব পাৰিব। সো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। আশা কৰিলো আপোনালোকে কিছু কথা গম পালে আৰু আপোনালোকক কিছু কথা বুজাবলৈ মই সক্ষম হলো। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেন্ট কৰিব আৰু লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ' পাই থাকিবলৈ। আপোনালোকে ইয়াত টেকনিকেল ভিডিঅ' পাই থাকিব। আৰু আজিলৈ ইমানেই, ধন্যবাদ।